শীতকালত মটৰ খোৱাটো স্বাভাৱিক। মটৰৰ বিভিন্ন ধৰণৰ ৰেচিপি নিশ্চয় আপোনাৰো প্ৰিয়, কিন্তু সকলোৰে বাবে উপযোগী নে মটৰ? মটৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰটিন, এমিনো এচিড, ভিটামিন ডি তথা আহৰ দৰে পুষ্টি থাকে, যি কলেষ্টৰলৰ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে। বিশেষকৈ শীতকালত সেউজীয়া মটৰ যেনে আলু মটৰ, মটৰ চিজ, মটৰ কাঠফুলা, মটৰ পুডিং আদিৰ পৰা বহুতো সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়। কিন্তু অত্যাধিক সেউজীয়া মটৰ খোৱাটোৱে আপোনাৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে। কোনবোৰ মানুহে মটৰ খাব নালাগে, আজি তাৰে বিষয়ে জানো আহক। বদহজম বা এচিডিটি। যদি আপোনাৰ বদহজম আৰু এচিডিটিৰ সমস্যা আছে, মটৰ একেবাৰে নাখাব। সেউজীয়া মটৰত আহ থাকে, যি হজম হ'বলৈ সময় লাগে, যাৰ ফলত আপোনাৰ পাকস্থলীত গেছৰো সৃষ্টি হ'ব পাৰে। ওজন বৃদ্ধি। সেউজীয়া মটৰত প্ৰটিন, কাৰ্বহাইড্ৰেট অতি উচ্চ পৰিমাণত পোৱা যায়। ইয়াক অত্যাধিক পৰিমাণে সেৱন কৰিলে আপোনাৰ ওজন বৃদ্ধি হ'ব পাৰে। গতিকে যদি আপুনি বিচাৰে ওজন হ্ৰাস কৰিব, তেন্তে ইয়াক সীমিত পৰিমাণতহে গ্ৰহণ কৰিব। বৃক্কৰ সমস্যা। মটৰত যথেষ্ট পৰিমাণে প্ৰটিন থাকে, সেয়েহে যদি আপোনাৰ বৃক্ক সম্পৰ্কীয় কোনো সমস্যা আছে, তেন্তে মটৰ নাখাব। ইয়াৰ ফলত আপোনাৰ বৃক্কৰ কাৰ্যত সমস্যা হ'ব পাৰে। সেয়েহে আপুনি সেউজীয়া মটৰ খোৱাৰ পৰা দূৰত থাকিব। ইউৰিক এচিড। মটৰ এমিনো এচিড, ভিটামিন ডি, আহ বহু বেছি পৰিমাণত পোৱা যায়, যিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যদি আপুনি ইউৰিক এচিডৰ সমস্যাত ভুগি আছে, তেন্তে সেউজীয়া মটৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত একেবাৰে নকৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।